সাধুকথাৰ কুকিৰ আজিৰ সাধু সংগদোষ। এসময়ত এজন খেতিয়কৰ এখন সৰু খেতিপথাৰ আছিল। খেতিয়কজনে নিজৰ মূৰৰ ঘাম মাটিত পেলাই বহুত কষ্ট কৰি ভাল খেতি কৰিছিল। খেতিয়কজনৰ কষ্টৰ ফল তেওঁ কৰা খেতিত তৰাৰ দৰে জিলিকি উঠিছিল। খেতি ভাল হোৱা দেখি খেতিয়কজনে মনতে বৰ সন্তোষ পাইছিল। সেই খেতিপথাৰখনৰ ওচৰতে সৰু ডাঙৰ ডাল পাতেৰে ভৰা এজোপা বিয়াগম বটগছ আছিল আৰু সেই ওখ বটগছজোপাতে অনবৰতে কা কা কৰি থকা এটা কিচকিচীয়া কলা কাউৰীয়ে বাস কৰিছিল। যেতিয়াই সেই খেতিপথাৰখনৰ শস্যবোৰ কাটিব পৰাকৈ পৰিণত হয়, তেতিয়াই সেই কলা কাউৰীটোৱে কা কা কৰি লগৰ আন কাউৰীবোৰক মাতে আৰু শস্যবোৰ খাই শেষ কৰি পেলায়। বাৰে বাৰে কাউৰীয়ে এনেদৰে শস্যবোৰ খাই দিয়াৰ কাৰণে খেতিয়কজনে মনতে বৰ কষ্ট পাইছিল। খেতিয়কজনে মনৰ বেজাৰতে খেতিপথাৰত থকা সেই বটগছজোপাডালৰ তলতে মূৰে কপালে হাত দি বহি পৰিছিল আৰু ভাবিবলৈ ধৰিছিল, কি কৰিলে এই বিপদৰ পৰা পৰিত্ৰাণ পোৱা যাব। বহু ঘণ্টা ধৰি চিন্তা কৰাৰ পিছত তেওঁ মনতে এটা বুদ্ধি পাঙিলে। পিছদিনাখন খেতিয়কজনে বেলি ডাঙৰকৈ ওলোৱাৰ আগতেই খেতিপথাৰত হাজিৰ হ'ল। খেতিয়কজনে প্ৰথমে অকণমান ঠাইত কিছু শস্য ছটিয়াই তাৰ ওপৰত এখন জাল পাতি থলে আৰু খেতিয়কজন ওচৰৰে ঘাঁহনি এডৰাত লুকাই থাকিল। আন দিনাৰ দৰে সেইদিনাখনো কাউৰীটোৱে শস্যবোৰ সিঁচৰিত হৈ থকা দেখি লগৰ কাউৰীবোৰক কা কাকৈ ইংগিত দিলে আৰু লগে লগেই এজাক কাউৰী খেতিপথাৰত হাজিৰ হ'ল। কিন্তু দুৰ্ভাগ্যবশতঃ সেই এজাক কাউৰীৰ মাজত কু কু মাতেৰে বসন্তকালত অপূৰ্ব শিহৰণ সৃষ্টি কৰা কুলি চৰাই এটাও উৰি আহিল আৰু কাউৰীবোৰৰ লগতে শস্য খাবলৈ ধৰিছিল। কাউৰীবোৰৰ লগতে সেই মৰম লগা কুলি চৰাইটোও জালত পৰিল। চৰাইবোৰ জালত পৰা দেখি মনৰ আনন্দতে খেতিয়কজনে একে জাপে ঘাঁহনিডৰাৰ পৰা ওলাই আহি চৰাইবোৰৰ কাষ চাপিল আৰু গলগলীয়া মাতেৰে চিঞৰি চিঞৰি ক'লে, ধূৰ্ত কাউৰীহঁত, মোৰ কষ্টৰ খেতিবোৰ অনিষ্ট কৰাৰ ফল আজি তহঁতে হাতে হাতে পালি। তেনেতে খেতিয়কজনৰ কাণত কু কু শব্দ পৰিল। জালখনলৈ ভালদৰে চকু কৰাত খেতিয়কজনে কাউৰীবোৰৰ মাজত এটা মৰম লগা কুলি চৰাই দেখিবলৈ পালে। ধূৰ্ত কাউৰীবোৰৰ মাজত নিৰ্দোষী কুলি চৰাইটোৱে কু কু কৰি ভয়তে জুপুকা মাৰি বহি আছিল। কুলি চৰাইটোৰ এনে অৱস্থা দেখি খেতিয়কজনে মনতে বৰ দুখ পালে আৰু পলম নকৰি তেওঁ জালৰ পৰা কুলিটো এৰুৱাই আকাশলৈ উৰুৱাই দি ক'লে, ধূৰ্ত কাউৰীৰ সংগ লোৱাৰ কাৰণেই আজি তুমিও জালত পৰিছিলা। কেতিয়াও অসৎ সংগ নল'বা। কুলিটোৱে কু কু কৰি মুক্তমনে আকাশলৈ উৰা মাৰিলে। এই সাধুটোৰ পৰা আমি শিকিলোঁ যে আমি কেতিয়াও বেয়া সংগ ল'ব নালাগে। যিয়ে যেনে সংগত থাকে সিও তেনেকুৱাই হয়। মানুহৰ জীৱনত সংগৰ প্ৰভাৱ অতি লক্ষণীয়। ভাল সংগত থাকিলে ভাল আৰু বেয়া সংগত থাকিলে মানুহ বেয়া হয়।